খবৰ নিশ্চয় ভাল। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা বিশেষ দিন। বলক তেন্তে পলম নকৰি আমি সেই বিশেষ দিনটোলৈ যাওঁ। এয়া দেখিবলৈ পাইছে বিদ্যালয়ত শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে সেৱা জনাইছে। আজিৰ দিনটোত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক প্ৰণাম কৰাটো আমাৰ সমাজত পৰম্পৰা, আৰু এইটো সঁচাকৈ ভাল লাগে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত শিক্ষকক প্ৰণাম কৰে, আৰু এই পৰম্পৰা এতিয়ালৈকে অটুট আছে। আপোনালোকে দেখিবলৈ পাইছে সকলো ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে শিক্ষকৰ পৰা আশীৰ্বাদ বিচাৰিছে, আৰু শিক্ষকসকলেও মনে প্ৰাণে সিহঁতক ভৱিষ্যত জীৱনত উজ্জ্বল কৰিবলৈ আৰু ভৱিষ্যত জীৱন এজন সুনাগৰিক হ'বলৈ আশীৰ্বাদ কৰিছে। আজিৰ দিনটোৰ বিভিন্ন সময়ৰ স্মৃতিসমূহ সাঁচি ৰাখিবলৈ মই বিভিন্ন ধৰণে ফটোশ্বুট কৰিছিলোঁ। ইয়াত আমাৰ হাইস্কুল হাই ছেকেণ্ডাৰীৰ সকলো শিক্ষকবৃন্দও আছিলে, আৰু তেনেধৰণে পূজা অৰ্চনা হোৱাৰ পিছত আমি আটাই একেলগে গ্ৰুপ ফটো উঠিছিলোঁ, আৰু সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ। আজিৰ দিনটো এনেই বহুত বেছি ভাল লগা এই কাৰণে যে আজিৰ দিনটোতে 26 জানুৱাৰী দিৱসটোও পৰিছিলে, গতিকে আমি সেই দিৱসটো সমান্তৰালকৈ পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু আপোনালোকক তেনেধৰণে দেখুৱাই যাম বিভিন্ন সময়ৰ বিভিন্ন মুহূৰ্তবোৰ। সৰস্বতী পূজা আৰু 26 জানুৱাৰী একেলগে উদযাপন কৰি আমি খুবেই সুখী হ'লোঁ, আৰু আমি ঘৰলৈ আহিলোঁ আটাই, আৰু ভণ্টিয়ে হাই ছেকেণ্ডাৰীৰ পৰা ঘৰলৈ আহিলে। তাইও ভালেমান অভিজ্ঞতা ক'লে স্কুলৰ সৰস্বতী পূজা সম্পৰ্কীয়। আমাৰ ভতিজীজনী তাইও ঘূৰি আহিলে শংকৰদেৱ শিশু নিকেতনৰ পৰা। আটাই আমি সৰস্বতী পূজাৰ বিভিন্ন মজাৰ কথাবিলাক কৈ ঘৰখনতে অকণমান ফূৰ্তি কৰিলোঁ তিনিওজনীয়ে, আৰু অলপমান তিনিওজনীয়ে নাচিলোঁ, ফূৰ্তি কৰিলোঁ। এইখিনি আছিল আমাৰ সৰস্বতী পূজাৰ দিনৰ বিশেষ মুহূৰ্ত। এইখিনি আমি সাঁচি ৰাখিলোঁ যুগমীয়া কৰিবলৈ সুখৰ স্মৃতিবিলাক। আমি সময়ক ধৰি ৰাখিব নোৱাৰিলেও কিছুমান স্মৃতি মনৰ মাজত সাঁচি থৈ ভাল লাগে, সেইকাৰণে আপোনালোককো দেখুৱালোঁ। এইবাৰ সৰস্বতী পূজা মই
ৰাতিপুৱাই প্ৰথম ঘৰত কৰিছিলোঁ এটা কাঠৰ প্ৰতিমাত। এই কাঠৰ প্ৰতিমাটো আছিলে মই লিখনিৰ বাবে পোৱা উপহাৰ। আৰু ৰাতিপুৱা মই আজি স্কুললৈ যোৱাৰ আগতে মই প্ৰথম ঘৰতে পূজা কৰি গৈছিলোঁ। 108টা সৰস্বতী মাৰ নাম লিখি মই কাঠৰ প্ৰতিমাটিত পূজা কৰিছিলোঁ। এই প্ৰতিমাটো মই লিখনিৰ বাবে পোৱা উপহাৰ আছিলে। সৰস্বতী পূজাত বগৰী দিলেহে আমি বগৰী খাবলৈ লওঁ। সৰস্বতী পূজা নগ'লে আমি কিন্তু বগৰী নাখাওঁ। এইটো আমাৰ সদায় নিয়ম। আৰু ৰাতিপুৱা মই কেনেধৰণে কি পিন্ধি পূজালৈ গৈছিলোঁ সেইখিনিও আপোনালোকক দেখুৱাওঁ। বন্ধু বান্ধৱীসকল, মই আজি এয়া পাটৰ মেইন ছেটৰ পৰা পাটৰ মেখেলা পিন্ধিছোঁ আৰু এয়া মই মুগাৰ মেখেলা পিন্ধিছোঁ। আপোনালোকক দেখুৱাবলৈ দিগদাৰি হৈছে। এইখন মোৰ বাইদেউৰ বিয়াৰ পাটৰ সাজ। ইয়াত ৰিহাৰে সৈতে আছে। এইটো এটা ব্লাউজ। মোৰ ইয়াত জাপি ডিজাইনৰ এযোৰ মুগাৰ ছেট আছিলে তাৰে। তাৰপিছত এইখন মোৰ মুগাৰ মেখেলা দেখিবলৈ পাইছে আপোনালোকে। এযোৰ বেলেগ মুগাৰ মেখেলা মই ইয়াত ছেটিং কৰি লৈছোঁ। আচলতে মই এবাৰ গম পাইছিলোঁ যে সৰস্বতী পূজাৰ দিনাখন বগা সাজ পিন্ধি যাব লাগে। সেইকাৰণে মই সৰস্বতী পূজাত শাৰী পিন্ধিম বুলি ভাবিও শাৰী নিপিন্ধিলোঁ। বলক তেন্তে মই ভিডিঅ'টোত আপোনালোকক সৰস্বতী পূজা দেখুৱাম। আপোনালোকে মোৰ লগত বলক। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।